গুড মৰ্ণিং সকলোকে মই অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ। আৰু হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? মোৰ নিশ্চয় ভাল। আৰু আপোনালোকৰ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এয়া আহি পালোহি, কাৰণ ভিডিঅ' মাজে মাজে কৰা হৈছে। আৰু তো এয়া আমি ডাঙৰ স্থান পালোহি আৰু নামি যোৱা নাই, যিহেতু এতিয়া মন্দিৰত পণ্ডিতো নাই। সেয়েহে আমি বাছৰ ওপৰৰ পৰাই আমি সেৱা কৰিলোঁ। আৰু এইফালে আমি সকলোবোৰ ওলাই আহিছোঁ। জেগাবোৰ একদম ৰাতিপুৱাই ইমান ধুনীয়া হৈ থাকে, ৰ'দটো কোনে ওলাইছে, ইমান ধুনীয়া লাগিছে। তো এয়া চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু এইফালে ভিডিঅ'টো কৰি আছিলোঁ আৰু ইপিনে আমি ডিব্ৰুগড় পালোহি। আৰু ডিব্ৰুগড়ৰ কোন এইখিনি জেগাত এনেকৈ কিবাহৰ ট্ৰেইনিং দিয়াই আছিলে, আমি আহি থাকোঁতে দেখি পালোঁ। আৰু পূৰা একদম ওচৰেদি গৈছে আৰু হেলিকপ্টাৰকেইখন চাই ভাল লাগিলে। আমি বাছ ৰখাই মেলি চালোঁ একদম, আৰু বহুত মানুহ তাত ভিৰ হৈ আছিলে, স্কুল ষ্টুডেণ্টো বহুত দেখি পালোঁ। তো এয়া ভাল লাগিলে, এনেকৈ ওচৰৰ পৰা দেখি পালে পিটিককৈ ভাল লাগে। তো এয়া দেখিছে। আৰু এইফালে আমি যিহেতু আমি তাত চাকি জ্বলাম, সেইকাৰণে একো বস্তু খোৱা নাই, জুচকে লৈ ল'লোঁ। আৰু এইফালে আমাৰ পোৱালীকেইটা পূৰা উৎপতীয়া, একদম পূৰা উৎপাত তাহাঁতৰ। টিকলা ল'ৰা আৰু উৎপাত হ'বই, তাহাঁতিৰ পৰা পিছফালে উৎপাত, আমি ডাঙৰখিনি আৰু আগফালে বহি আছোঁ। আৰু ফাইনেলি আহি পালোঁহি। আহি পাই এতিয়া সকলোৱে ফ্ৰেছ হ'লোঁ বাছৰ ওপৰতে, আৰু মানে ভিতৰতে আমি ফ্ৰেছ হৈ ল'লোঁ। এতিয়া হৈ মেলি সকলোবোৰ তালৈ বুলি অলপ দূৰ খোজকাঢ়িব লাগে, বেছি দূৰ নহয়। বাছখন আমি ৰাখি থ'লোঁ এঠাইত, তাত বাছ গাড়ী ৰখা জেগা আছে। আৰু এতিয়া আমি প্ৰথমে সোমাইছোঁ বাসুদেৱ থানত, ঢকুৱাখানাৰ বাসুদেৱ থানত আমি প্ৰথমে সোমাইছোঁ। ইয়াত সোমাই লৈ তাৰপিছত আমি যাম আউনীআটী সত্ৰলৈ। আৰু ক'তনো পাৰোঁ তাকেই আৰু টাইম মিলাই সোমাই যাব লাগিব। তো এয়া চাই থাকক ভিডিঅ'টো। আৰু এইফালে চাকি বন্তি আমি লৈ অহাই হৈছে, খালি ইয়াতে আৰু কিবাকিবি ফল মূল ল'লেই হ'ল, সকলোৱে ল'লোঁ। এতিয়া সোমাই আছোঁ ভিতৰলৈ। তাৰপাছত এতিয়া ভিতৰলৈ গৈ আছোঁ। ইমান ধুনীয়া জেগাডোখৰ, মানে বহুত ভাল লাগিলে।
জেগাডোখৰ বিৰাটেই ধুনীয়া আৰু ভিতৰত ভিডিঅ' কৰিব নোৱাৰি, সেইবাবে ভিডিঅ' কৰা নহ'লে, বাহিৰৰ পিনে কৰা হ'ল ভিডিঅ'। তো আমি চাকি বন্তি দি বাই বাই। ভিডিঅ'টো চাই থাকক। গ্লাছত মুখখন লগাই আছা। সোমাই গ'লো আৰু এইফালে পুৰা বান্দৰ, বহুত বান্দৰ আছে তাত, বান্দৰৰ উৎপাত একদম। ইফালে আম পালোঁ, আম গছৰ তলজোপা বহুত ধুনীয়া আমকেইটা খাবলৈ, গছতে খালোহি আম। আৰু আমি যোৱা দেখিলে ভাবিছিলে লৈ যোৱা হৈছে খাবলৈ, ঠিক তেনেকৈ আমাৰ লৈ যোৱা নহ'লে, কাৰণ যিহেতু গম নাপাওঁ, আহিছোঁ আৰু তাত বান্দৰ আছে বুলি আমি গমো নাপাওঁ। তো তাকে তাৰ পৰা ওলাই আহিলোঁ, এতিয়া আমি আউনীআটী সত্ৰলৈ আহিলোঁ। এয়া চব ফটো ভিডিঅ' চব মোবাইল লৈ লৈ একদম। তো এয়া এতিয়া আউনীআটী সত্ৰলৈ বুলি সোমাই আহিছোঁ। সকলোবোৰ ভিডিঅ' কৰা সম্ভৱ নহয়, কাৰণ প্ৰথমবাৰ নিজে গৈছোঁ, যিহেতু নিজে চোৱাতে লাগিছোঁ, ভিডিঅ'টো যে কৰিব লাগে পাহৰিয়ে থাকিলোঁ। তো যিকণ পাৰিলোঁ সেইকণে কৰি থ'লোঁ আৰু আপোনালোকৰ মাজলৈ দিছোঁ, মৰম দিব বুলি আশা ৰাখিছোঁ। আৰু আউনীআটী সত্ৰৰ পৰা আমি ওলালোঁ, ওলাই আহি যিহেতু গধূলিও হৈছে আৰু ভাগৰো লাগিলে, সেইকাৰণে ভিডিঅ' কৰা নহ'লে বেছিকৈ। এতিয়া আহি পালোঁহি আমি ডিব্ৰুগড় বৰবৰুৱাত, কৃষ্ণচূড়াত আমি সোমালোঁ খানা খাবলৈ। তো খাই মেলি এতিয়া ৰাতিপুৱা 2:30 বাজিলে। আহি পাওঁতে ৰাতিপুৱাই হ'ল আমাৰ। তো 2:30 বাজিলে, এতিয়া টোপনি ধৰিছে, এতিয়া শুই যাওঁ আৰু পুনৰবাৰ লগ পাম মোৰ অন্য এটি ভিডিঅ'ত। আজিলৈ ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। সকলো ভালে থাকক আৰু মোৰ ভিডিঅ'বোৰত মৰম দি যাব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।